হেল্ল' গাইছ, আজি মোৰ ৰাতিপুৱা হাল বাই কিনি আহিলোঁ। তাৰপিছত মই এতিয়া ৰাতিপুৱা আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। এয়া আপোনালোকে চাই আছে, চাই থাকক। এয়া খাবলৈ লৈছোঁ। এয়া খাই আছোঁ। দুখীয়া ঘৰৰ ল'ৰা আৰু কি কৰিবা। কেতিয়াবা সুদা নিশাই খাবলৈ হয় আৰু চব্জি একো নাই, খাব লগা হৈছে আৰু। এয়া খাই আছোঁ মই। ভাল লাগিছে পইতা ভাত খাই আছোঁ। গাছ এয়া খাই আছোঁ পইতা ভাত। খাই মস্তি লাগিছে, বঢ়িয়া। এনেকুৱা ভাত কেতিয়া খোৱা নাই। বঢ়িয়া লাগিছে খাই পেলাইছোঁ। এয়া নেমু খাই আছোঁ। কোনোবাই যদি ভাত খাবলৈ বিচাৰে এনেকৈ পইতা ভাত মোক ক'লে হ'ল, মই যোগাৰ দিব পাৰিম। এয়া ভোট জলকীয়া আপোনালোকে দেখিছে, এতিয়া খাই দিছোঁ।
জলকীয়া খাই চকু পানী ওলাইছে। বঢ়িয়া লাগিছে দেই ৰাইচ খাওঁ। কোনোবাই যদি খাবলৈ মন কৰিছে খাব পাৰে। গাইজ এতিয়া ভাত খাই আজৰি হৈছে। মই এতিয়া নেমু খাইছোঁ। ইমান পইচা চকু পানী ওলাই গৈছে আৰু। মস্তি লাগিছে দেই জোলটো খাই, পানী খাই। বঢ়িয়া লাগিছে। গাইজ ভিডিঅ'টি যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জানে মানুহটো কেনেকুৱা, পূৰা জলকীয়া খাব পাৰোঁ। আজি পঁইতা ভাত খায়ো ভাল লাগিলে। পূৰা পঁইতা ভাত খালোঁ পানীৰ লগত, নিমখ জলকীয়া লগত ভোট জলকীয়া 3টা খাইছোঁ অকলে। ইমানতে ভিডিঅ'টো ৰাখিছোঁ আৰু।